नेशनल काउन्सिल फर साइन्स एन्ड टेक्न'लजि कमिउनिकेशननि हेफाजाबै भारत सोरखारा भारत जनबिगियान जात्रा बिमुंजों बिगियानारि दिन्थिफुंनाय बास गारिया दिनै क'क्राझार जिल्लानि गसाइगाव सफैबाय। बिगियानारि दिन्थिफुंनाय बे बास गारिया गसाइगाव हिनजावसा गोजौ फरायसालिनि लांगोनायाव फरायसाफोरखौ गोनोखोनि सायाव गोसो बोहोनो नाजानायजों लोगोसे बिसोरनि गेजेराव गोनोखोनि गोसारनाय आरो फोसावदिंनायनि सायाव दिन्थिफुंनाय जायो। मख'नो गोनांदि बिगियानारि दिन्थिफुंनाय बास गारिनि सिङाव थानाय बायदिसिना गोनोखोनि नुथायफोरखौ नुनानै फरायसाफोरा गोमोनायजों लोगोसे रंजाखांनाय मोनो होनना मिथिहोदों। लोगोसेनो बे दिन्थिफुंनायनि सामलायगिरि महरै डक्टर मनज कुमार पाटवारिया भारत जनबिगियान जात्रानि सायाव गुवारै फोरमायथिना होनाय समाव गसाइगाव गोजौ फरायसालिनि गाहाय फोरोंगिरि पुर्णिमा ब्रह्मजों लोगोसे फरायसालिनि गासै फोरोंगिरि आरो फरायसाफोरा आब्रुथि কি বক্তব্য আছে আপোনালোকৰ? এইখন হ'ল মানে ভাৰত চৰকাৰৰ দ্বাৰা মানে ছাপোৰ্টত আমি ভাৰত জনবিজ্ঞান যাত্ৰাই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত আমি এয়া মানে বিজ্ঞান প্ৰদৰ্শনী ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী আমি এখন চাৰিওফালে ঘূৰাই লৈ ফুৰিছোঁ আৰু বিভিন্ন স্কুলবিলাকত আমি ঘূৰিছোঁ। আজি আমি কোকৰাঝাৰৰ বিভিন্ন জেগাত আমি ঘূৰিলোঁ, বিভিন্ন ভিতৰুৱা জেগাবিলাকত ভিতৰুৱা স্কুলবিলাকত আমি বাহনখন লৈ ঘূৰিছোঁ আৰু ইয়াৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞানৰ যি ধাউতি বা বিজ্ঞানৰ যি বিভিন্ন সৰু সৰু কথাবিলাক আমি যাতে ল'ৰা ছোৱালীৰ মাজত মিলাব পাৰোঁ, ল'ৰা ছোৱালীবিলাকৰ মাজত যাতে বুজাই দিব পাৰোঁ, তাৰ কাৰণে আমি এইখন গাড়ীখনৰ ভিতৰত এইবোৰ বস্তু আছে। ভিতৰত বহুতখিনি বস্তু আছে, তাৰ ভিতৰত প্লাজমা গ্ল'বৰ পৰা আৰম্ভ কৰি আমি আমাৰ মানে যিটো আমাৰ ৱেইটটো মানে আমি পৃথিৱীত কিমান বা চন্দ্ৰত কিমান বা সূৰ্যত কিমান এনেকুৱা ধৰণৰ বস্তুবিলাকো আমি ইয়াত ৰাখিছোঁ ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে। এনেকুৱা ধৰণৰ আৰু শব্দ কেনেকৈ জোখে বা বৰষুণ কি ধৰণে জোখে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সৰু সৰু মডেল ৱৰ্কিং মডেল যিবোৰ আছে সেইবোৰ আমাৰ ইয়াত আছে আৰু আমি ল'ৰা ছোৱালীয়ে যথেষ্ট ইণ্টাৰেষ্ট পাইছে বা নেদেখা বস্তু আমি কিছুমান দেখুৱাইছোঁ। গতিকে ইয়াৰ পৰা আমি ভাবিছোঁ যে ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণে উপকৃত হ'ব আৰু তেওঁলোকৰ বৈজ্ঞানিক যি মানসিকতা বা বিজ্ঞানৰ যি সৰু সৰু কথাবিলাক তেওঁলোকে ইয়াৰ পৰা পাব বুলি অনুমান কৰিছোঁ। আৰু এতিয়া আমি বাইদেউৰ স্কুলত আছোঁ, গোসাইগাঁও গাৰ্লছ হাইস্কুলত আছোঁ আৰু আজি আমি গোসাইগাঁও হাইস্কুলীয়া প্ৰগ্ৰেম তাৰপিছত অন্য স্কুললৈ যাম। আমি এটা 4-5 দিনমান প্ৰগ্ৰেম কৰিম ইয়াত, তাৰ পৰা আমি অন্য এটা জেগালৈ যাম। এই ব্যৱস্থাটো কাৰ দ্বাৰা পৰিচালিত হৈছে? এইটো গোটেই বস্তুটো ভাৰত জনবিজ্ঞান যাত্ৰা, এইটো এটা সংগঠন আৰু এইটো ছাপোৰ্টত মানে ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিয়ে ছাপোৰ্ট কৰা অনুষ্ঠান। ইয়াৰ এই কাৰ্যসূচীবিলাক তেওঁলোকে ছাপোৰ্ট কৰিছে আৰু আমি এইটো বিভিন্ন স্কুলবিলাকত আমি ঘূৰাই ল'ম। এইটোৱে প্ৰথম প্ৰচেষ্টা নেকি এইবাৰেই? নাই, আমি আজি বহুত বছৰ, আমি 3-4 বছৰৰ পৰা এইটো গাড়ীখন লৈ আমি ঘূৰিছোঁ। এনেকুৱা ধৰণৰ বাহনখন বিভিন্ন গাঁওবিলাকত বিভিন্ন অঞ্চলত যিমান ৰিম'ট এৰিয়া আছে সেই ৰিম'ট এৰিয়াৰ স্কুলবিলাকত আমি ঘূৰিছোঁ।